দুলিয়াজানত চেনিটাইজেশ্যন বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু টিপলিং নৱদ্বীপ যুৱ সংঘৰ সহযোগিতাত দুলিয়াজানৰ দৰিদ্ৰ পৰিয়ালক মাস্ক বিতৰণ কৰাৰ লগতে চেনিটাইজেশ্যন কৰে। চেনিটাইজেশ্যন কৰি অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মানসজ্যোতি বৰুৱাই লকডাউনৰ লগতে সান্ধ্য আইন নমনা লোকৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। তদুপৰি বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা অসমীয়া যুৱক যুৱতীসকলক অসমলৈ অনাৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। দুলিয়াজান অঞ্চলৰ সমীপৰ কোনো লোকৰ যদি লকডাউনৰ সময়ত মেডিকেল যোৱাত অসুবিধা হয় তেন্তে 9365108257 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ লগতে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু আমাৰ টিপলিং নৱদ্বীপ যুৱ সংঘ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আজি টিপলিঙৰ পৰা মাধৱপুৰলৈকে সম্পূৰ্ণখিনি আমি চেনিটাইজ কৰা হয়। তাৰ লগতে আমি প্ৰায় 2000খনৰ ওপৰত আমি আজি মাস্ক বিতৰণ কৰা হয়।